Hello everyone, মই পলাশ বৰাই NBC নাৰায়ণপুৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আপোনালোকক স্বাগতম জনাইছো। আগৰ অধ্যায়ত আমি কম্পিউটাৰ হাৰ্ডৱেৰ বিষয়ে অলপ আলোচনা কৰিছিলো। আহকচোন আজি এই অধ্যায়ত আমি কম্পিউটাৰ সফটৱেৰ বিষয়ে আলোচনা কৰোঁ। কম্পিউটাৰ সফটৱেৰনো কি আৰু কম্পিউটাৰ সফটৱেৰৰ প্ৰকাৰসমূহৰ বিষয়ে আমি আজি আলোচনা কৰিম। আৰু আপোনালোকে যদি সকলো বিষয়ে সবিশেষ জানিব বিচাৰে তেতিয়া ভিডিঅটো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাব। ধন্যবাদ। ছাত্ৰ-ছাত্ৰীসকল, কম্পিউটাৰ সফটৱেৰ হৈছে এক প্ৰকাৰৰ এপ্লিকেশ্যন বা প্ৰগ্ৰাম যি কম্পিউটাৰ এটাৰ বিভিন্ন কাৰ্যপ্ৰণালী খুব সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰা এক এপ্লিকেশ্যন। ই কম্পিউটাৰৰ বিভিন্ন কাৰ্যপ্ৰণালীসমূহ নিয়ন্ত্ৰণ কৰে আৰু পৰিচালনা কৰে। প্ৰেক্টিকেল কম্পিউটাৰত সাধাৰণতে আমি সফটৱেৰক তিনিটা ভাগত ভাগ কৰিছোঁ। নাম্বাৰ 1 হৈছে সিস্টেম সফটৱেৰ, আৰু নাম্বাৰ 2 হৈছে এপ্লিকেশ্যন সফটৱেৰ, আৰু নাম্বাৰ 3 হৈছে প্ৰগ্ৰেমিং সফটৱেৰ। সিস্টেম সফটৱেৰনো কি ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিম। সিস্টেম সফটৱেৰ হৈছে এক প্ৰকাৰৰ সফটৱেৰ যি কম্পিউটাৰ এটাৰ ফিজিকেল কম্পোনেণ্ট বা হাৰ্ডৱেৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰে। সিস্টেম সফটৱেৰক আমি দুটা ভাগত ভাগ কৰিছোঁ। নাম্বাৰ 1 হ'ল অপাৰেটিং সিস্টেম, নাম্বাৰ 2 হ'ল ইউটিলিটি প্ৰগ্ৰেম। এতিয়া অপাৰেটিং সিস্টেম কি? অপাৰেটিং সিস্টেমত চমুকৈ OS বুলি কোৱা হয়। এই অপাৰেটিং সিস্টেমত কি হয়, কম্পিউটাৰ এটাৰে বিভিন্ন হাৰ্ডৱেৰ কম্পোনেণ্টবিলাক চলোৱা, কম্পিউটাৰ এটা ৰান হোৱা, মাউচ, কিবৰ্ড, মনিটৰ, CPU এই সকলোবিলাক গতিবিধি নিয়ন্ত্ৰণ বা বিভিন্ন ক্ষেত্ৰত পৰিচালনা এই সকলোবিলাক অপাৰেটিং সিস্টেমে কৰে। অপাৰেটিং সিস্টেমৰ কিছুমান ভাগ আছে, অপাৰেটিং সিস্টেমৰ কিছুমান প্ৰকাৰ আছে। এই প্ৰকাৰসমূহ চমুকৈ আমি আলোচনা কৰিছোঁ। নাম্বাৰ 1 হ'ল DOS, যাক কোৱা হয় ডিস্ক অপাৰেটিং সিস্টেম। এই ডিস্ক অপাৰেটিং সিস্টেমৰ দুটা ভাগ আছে, PC DOS আৰু MS DOS। ইয়াৰ পিছতে উইণ্ডোজ XP আহিলে। উইণ্ডোজ XP পিছত সফটৱেৰ ডেভেলপ হৈ উইণ্ডোজ 98 আহিলে, উইণ্ডোজ ME আহিলে, উইণ্ডোজ 2007, উইণ্ডোজ 2010 এনেকৈ ধৰণে এই ডিস্ক অপাৰেটিং সিস্টেমবিলাকৰ ডেভেলপমেণ্ট হ'ল। ইয়াৰ পিছতে সিস্টেম সফটৱেৰ আন এটা ভাগৰ বিষয়ে আমি আলোচনা কৰোঁ। আনটো ভাগ হ'ল ইউটিলিটি প্ৰগ্ৰেম। ইউটিলিটি প্ৰগ্ৰেম হৈছে এনে কিছুমান প্ৰগ্ৰেম যি কম্পিউটাৰটো কিছুমান ক্ষেত্ৰত পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰে। যেনে আমাৰ স্ক্ৰীন সেভাৰ, আমাৰ কম্পিউটাৰ এটা স্ক্ৰীনখন আমি সাফ কৰি ৰাখিবৰ কাৰণে আমি স্ক্ৰীন সেভাৰ ইউজ কৰোঁ। যেনেকৈ আমি মোবাইলসমূহৰ স্ক্ৰীনটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আমি মোবাইল স্ক্ৰীন সেভাৰ ইউজ কৰোঁ, তেনেকৈ কম্পিউটাৰটো কিছুমান স্ক্ৰীন সেভাৰ থাকে। এইবিলাক কম্পিউটাৰ প্ৰগ্ৰেমিঙত পৰে। তো ইয়াৰ উপৰিও আমি আনষ্টলাৰ, ফাইল কম্প'জাৰ এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰগ্ৰেম ইউজ কৰোঁ। এইখিনি হৈছে সিস্টেম সফটৱেৰ উদাহৰণ। ইয়াৰ পিছতে আমি আলোচনা কৰিম এপ্লিকেশ্যন সফটৱেৰ বিষয়ে। হোৱাট ইজ এপ্লিকেশ্যন সফটৱেৰ? এপ্লিকেশ্যন সফটৱেৰনো কি? এপ্লিকেশ্যন সফটৱেৰ হৈছে এক প্ৰকাৰ সফটৱেৰ যি কম্পিউটাৰ সিস্টেম সফটৱেৰ লগত তালমিল লগাই কম্পিউটাৰৰ বিভিন্ন ধৰণৰ কাৰ্যপ্ৰণালীবিলাক পৰিচালনা কৰে। উদাহৰণস্বৰূপে এপ্লিকেশ্যন সফটৱেৰ বহুতো ভাগ আছে, তাৰ ভিতৰত আমি আলোচনা কৰিম। নাম্বাৰ 1 হৈছে ৱৰ্ড প্ৰচেছিং সফটৱেৰ। ৱৰ্ড প্ৰচেছিং সফটৱেৰ হৈছে এনে এক প্ৰকাৰ সফটৱেৰ যি কম্পিউটাৰ এটাৰ বিভিন্ন ধৰণৰ ডাটা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে। যেনেকৈ ধৰক আপুনি এখন এপ্লিকেশ্যন টাইপ কৰিছে ৱৰ্ডত, এই মাইক্ৰ'ছফ্ট ৱৰ্ড, MS অফিচ, ৱৰ্ড, নোটপেড এই সকলোবিলাক ৱৰ্ড প্ৰচেছিং সফটৱেৰৰ অন্তৰ্গত। ইয়াৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ টোকা, এপ্লিকেশ্যন, লেটাৰ এইবিলাক লিখিব পাৰে। ইয়াৰ পিছতে আহিলে ডাটাবেছ সফটৱেৰ। ডাটাবেছ সফটৱেৰত আপোনালোকে ডাটাবিলাক এণ্ট্ৰি কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। উদাহৰণস্বৰূপে আমি ডাটাবেছ সফটৱেৰ এক্সেলক ভৰাব পাৰোঁ। ইয়াৰ উপৰি আহিলে আমাৰ প্ৰেজেণ্টেশ্যন সফটৱেৰ। প্ৰেজেণ্টেশ্যন সফটৱেৰ বুলি ক'লে আমি সাধাৰণতে বুজোঁ যে আমাক প্ৰেজেণ্টেশ্যন কৰিবলৈ যি সফটৱেৰ সহায়ত লোৱা হয় তাকে প্ৰেজেণ্টেশ্যন সফটৱেৰ বুলি কোৱা হয়। প্ৰেজেণ্টেশ্যন সফটৱেৰ উদাহৰণ হৈছে MS পাৱাৰ পইণ্ট। আমি পাৱাৰ পইণ্টৰ জৰিয়তে শ্লাইড শ্ব' কৰি আমি যিকোনো মিটিঙৰ প্ৰেজেণ্টেশ্যন হওক, আমি যিকোনো ডকুমেণ্টৰ প্ৰেজেণ্টেশ্যন হওক, এই প্ৰেজেণ্টেশ্যনবিলাক আমি সম্পাদন কৰিব পাৰোঁ প্ৰেজেণ্টেশ্যন সফটৱেৰ জৰিয়তে। ইয়াৰ পিছতে ইমেজ এডিটিং সফটৱেৰ আছে। ইমেজ এডিটিং সফটৱেৰত আমি কি কৰিব পাৰোঁ, ইমেজসমূহ এডিট কৰিব পাৰোঁ, আমি পেইণ্ট কৰিব পাৰোঁ, এই সকলোবিলাক কৰিব পাৰোঁ। ইমেজ এডিটিং সফটৱেৰ এটা উদাহৰণ হ'ল ফটোশ্বপ। বৰ্তমান সময়ত ফটোশ্বপৰ ডিমাণ্ড যথেষ্ট আছে, তো আপোনালোকে এইটো জানেই। তো ইমেজ এডিটিং সফটৱেৰ ফটোশ্বপ বৰ্তমান সময়ত প্ৰচলিত সৰ্বাধিক জনপ্ৰিয় এটা ইমেজ এডিটিং সফটৱেৰ। ইয়াৰ উপৰিও আমি জানো বৰ্তমান সময়ত আমাৰ একাউণ্টিং সফটৱেৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বৰ্তমান সময়ত প্ৰচলিত যিবিলাক একাউণ্টৰ কাম কাজ বা বেংকিং হিচাপ নিকাচ এই সকলোবিলাক সমাধান কৰাৰ ক্ষেত্ৰত
আমি একাউণ্টিং ছফ্টৱেৰ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত এটা একাউণ্টিং ছফ্টৱেৰ হৈছে টেলি। তো টেলিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ একাউণ্টিং ছফ্টৱেৰ কামসমূহ সমাধা কৰিব পাৰোঁ। তো গতিকে আজি আমি আলোচনা কৰিলোঁ ছিষ্টেম ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰ বিষয়ে সবিশেষ, আৰু নেক্সট ক্লাছত আমি প্ৰগ্ৰেমিং ছফ্টৱেৰ বিষয়ে এটা অধ্যায়ত আলোচনা কৰিম।